Hello everyone, how are you? I hope you are fit and fine. So আজি আহিছো আপোনালোকৰ সন্মুখত ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স লৈ বাক্য কেনেকৈ পৰিৱৰ্তন কৰে এই সম্পৰ্কে সম্পূৰ্ণ এই ভিডিঅ'টোত থাকিব। সো ইয়াত কেইটামান দিয়া আছে। সো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী যেটো ক্লাস 12ত গ্ৰামাৰৰ ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স 5 মাৰ্ক আহে। সো আপোনালোকৰ যদি 5 মাৰ্ক লাগে তেনেহলে এই ভিডিঅ'টো চাব। এই ভিডিঅ'টো সম্পূৰ্ণ এই ভিডিঅ'টো চাব। ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স কেনেকৈ বাক্য পৰিৱৰ্তন কৰা হয় এই সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে 5 মাৰ্ক সো আপোনালোকে পাই যাব। ঠিক আছে, সো আপোনালোকে চাই যাব। সো নাম্বার 1 যেটো দিয়া আছে Kolkata is bigger than any other city in India. So it change into positive degree. Etu positive degree পরিবর্তন কৰিব লাগে। এটো আছে comparative degree আছে। So positive degree লব লাগে। So এনেকুৱা বহুত কম্পিটিটিভ এক্সামতো এনেকুৱা ধৰণৰ আহি থাকে। So ক্লাস 12 ৰ গ্ৰামাৰত কি আছে আপোনালোকৰ ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সৰ 5 মার্ক আছে। সো যদি 5 মার্ক লাগে তেনেহলে আপোনালোকে এই ট্রান্সফরমেশন অফ সেন্টেন্স তো আপোনালোকে চাব। সো ফার্স্ট যেটো নাম্বার 1 দিয়া আছে কলকাতা ইজ বিগার দেন এনি আদার সিটি ইন ইন্ডিয়া। কলকাতাটো ভাৰতৰ ভিতৰত কি আটাইতকৈ ডাঙৰ এটা মানে চহৰ। ঠিক আছে, কলকাতা ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা শহর। এটা কম্পারেটিভ ডিগ্রিতে আছে। এতিয়া আমি তো পজিটিভ ডিগ্রিত লব লাগিব আছে চেঞ্জ ইনটু পজিটিভ ডিগ্রি। সো আমি পজিটিভ ডিগ্রি কেনে কইলাম। সো যদি আপোনালোকৰ ডিগ্রি যেটো ইংলিশৰ গ্রামাৰৰ যেটো ডিগ্রি হেৰি হয় তে হেতু আপোনালোকে কেতিয়াও নিয়ম যদি ব্যৱহাৰ কৰে নিয়ম যদি মনত ৰাখিব বিচাৰে তেনেহলে নিয়মটো মনত নাথাকিব। এই কাৰণে আপোনালোকে কি কৰিব আপোনালোকে কিবা তিনিটা ডিগ্ৰীৰে এক্সাম্পল মনত ৰাখিব লাগিব। এক্সাম্পল যদি মনত ৰাখে তেনেহলে কি হ'ব আপোনালোকে বহাবলৈ সহজ হ'ব। যদি নিয়মটো মনত ৰাখে ক'ত কি বহাব লাগিব আপোনালোকৰ বহুত এটো পাজল হয় ফেজাল হয়। সেই কাৰণে আপোনালোকে এক্সাম্পল মনত ৰাখিব। সো ইয়াত কোৱা হৈছে পজিটিভ ডিগ্ৰীত ল'ব লাগিব। সো আমি পজিটিভ ডিগ্ৰীত এতিয়া ল'ম। পজিটিভ ডিগ্ৰীত ল'বলৈ হ'লে নো আদাৰ দিব লাগিব। ফাৰ্স্ট no other city in India. No other দিব লাগিব। তাৰ পিছত city in India লাস্ট টু city in India. No other city in India. No other city in India. তাৰ পিছত is আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স। সো is বহাব। তাৰ পিছত নিয়ম অনুসৰি s। তাৰ পিছত কি কোৱা হৈছে বিগাৰ। সো পজিটিভ ডিগ্ৰীত আহিলে বিগ হ'ব। বিগ is as big as is as big as তাৰ পিছত আপোনালোকে কি দিব কলকাতা। কলকাতা হৈছে no other city in India is as big as Kolkata. ঠিক আছে, সো এটো হল পজিটিভ ডিগ্ৰী। পজিটিভ ডিগ্ৰীত এটো লোৱা হল এতিয়া। সো দ্বিতীয় যেটো 2 নাম্বার যেটো দিয়া আছে he left no plan and right change into affirmative sentence. affirmative হয় বোধক বাক্য লৈ ল'ব লাগে। এটো নহয় বোধক বাক্য আছে নহয় বোধক আছে নেগেটিভ আছে। সো আপোনালোকে এতিয়া এটো affirmative sentence লৈ পৰিৱৰ্তন কৰিব লাগে। he left no plan untried. এটো অৰ্থটো কি হৈছে কি কোৱা হৈছে he left no plan untried. তো কোনো পৰিকল্পনাই left এৰা নাছিল untried চেষ্টা নকৰাকৈ নকৰি সো চেষ্টা নকৰাকৈ he left no plan untried. ঠিক আছে, সো এতিয়া এটো হ'ব he tried
every plan. He tried every plan. তো সকলো পৰিকল্পনাৰ চেষ্টা কৰে, সেইটো চেষ্টা কৰিছিল। তো এইটো হ'ল হয় বোধক, ঠিক আছে। যদি আৰু বেলেগ ধৰণৰ আহে সো আপোনালোকে সেন্টেন্স দেখি অৰ্থটো বুজি তাৰ পিছত কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত তৃতীয় নম্বৰ যেটো 3 নম্বৰ দিয়া আছে, he came in the evening। এটো সিম্পল সেন্টেন্সত দিয়া আছে, ঠিক আছে, একৰ সহজ সেন্টেন্সত দিয়া আছে। সো এতিয়া আপুনি এটো কমপ্লেক্স সেন্টেন্স জটিল বাক্যলৈ ল'ব লাগে। he came in the evening, তো ভাটিবেলি আহিছিল। সো এতিয়া এটা কি কৰিব, তো ভাটিবেলি আহিছিল, এটা একবাৰ সিম্পল সেন্টেন্স। সো যদি কমপ্লেক্স কৰিবলৈ যায়, তো ভাটিবেলি আহিছিল যেতিয়া, তেওঁ আহিছিল যেতিয়া ভাটিবেলি হৈছিল, তেওঁ আহিছিল যেতিয়া ভাটিবেলি হৈছিল। এটো অলপ কমপ্লেক্স সেন্টেন্স হ'ল। he came when it became evening। he came, তেওঁ আহিছিল when it became evening, তেওঁ আহিছিল যেতিয়া ভাটিবেলি হৈছিল, ঠিক আছে। এইটো হ'ল কমপ্লেক্স সেন্টেন্স। তো চতুৰ্থ নম্বৰ যেটো দিয়া হৈছে 4 নম্বৰ, I shall never forget you change into interrogative sentence। তো এইটো প্ৰশ্নবোধক বাক্য কৰি ল'ব লাগে। এইটো আপোনালোকৰ প্ৰশ্নবোধক বাক্য কৰি ল'ব লাগে। মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম, মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম, I shall never forget you। সো এতিয়া এইটো ইন্টাৰোগেটিভ প্ৰশ্নবোধক বাক্য কৰি ল'ব লাগে। কি হ'ব, মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম, মই তোমাক কেতিয়াবা পাহৰিমনে, মই তোমাক কেতিয়াবা পাহৰিমনে। তো এটা কি হ'ব, shall টো আগত আনিব, shall I ever, never আছে, ইয়াত ever দিব লাগিব। এই নহয় বোধক নহয়, সেই কাৰণে নহয় বোধক নহয়, নহয় বোধকত ল'বলৈ কোৱা নাই, প্ৰশ্নবোধকো ল'বলৈ কৈছে, সেই কাৰণে never টো নিদি ever দিছো। ever, shall I ever forget you। shall I ever forget you, মই তোমাক কেতিয়াবা পাহৰিমনে। সো এইটো হ'ল প্ৰশ্নবোধক। সো ট্রান্সফরমেশন অফ সেন্টেন্স, বাক্য পরিবর্তন করা একেবারে সহজ, একেবারে সহজ। যদি বুজি যদি কৰিব বিচাৰে তেনেহ'লে একেবাৰে সহজ। এইটো 5 নম্বৰ সেন্টেন্স, no sooner did he see me then he began to quarrel। তেওঁ মোক সোনকালে দেখিবলৈ নাপায় কি কৰিলে, কাজিয়া কৰিবলৈ আৰম্ভ কৰিলে। no sooner, তো মোক সোনকালে, no sooner did he see me, তেওঁ মোক সোনকালে দেখা নাপায় কি কৰিলে, then he began to quarrel, কাজিয়া কৰিবলৈ আৰম্ভ কৰিলে। সো এইটো আছে আপোনালোকৰ নেগেটিভ সেন্টেন্স। এতিয়া এইটো এফাৰ্মেটিভ সেন্টেন্সত ল'ব লাগে। সো কি কৰিব, no sooner মানে হলনি আপোনালোকে as soon as বহাব ইয়াত, as soon as he বহাব ইয়াত। তাৰপিছত ভাৰ্বটো হলনি কৰি ইয়াত past form বহাব, he saw me, me টো বহাব, he saw me then টো উঠাই দিব, তাৰপিছত he saw me began to quarrel। এইটো হয়বোধক সেন্টেন্স হৈ গ'ল, একেবাৰে সহজ। no sooner হলনি as soon as বহাব, তাৰপিছত he টো বহাই দিলে, did হলনি যেহেতু এইটো past tense আছে সেইকাৰণে আপোনালোকে see টো past formত লৈ আহিলে, সো me টো আনিলে, তাৰপিছত then টো উঠাই দিব লাগিব, যেহেতু একেটা সেন্টেন্সটো হৈ গ'ল। সো then he এইটো উঠাই দিলে, began to quarrel হৈ গ'ল। সো এইটো হৈ গ'ল
সো এতিয়া আহিম আমি 6 নাম্বাৰ 6 নাম্বাৰটো কি কোৱা হৈছে ইয়াত ইউ মাষ্ট ৱৰ্ক হাৰ্ড টু সাকসেড সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে ঠিক আছে সো এটো আছে কম্পাউণ্ড সেন্টেন্সত ল'ব লাগে যুগ্ম সেন্টেন্স দুটা সেন্টেন্সত ল'ব লাগে সো ইউ মাষ্ট ৱৰ্ক hard or you will not succeed ঠিক আছে you must work hard to succeed সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে so you must work hard তুমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব নহলে you will not succeed তুমি সফল নহবা একেবাৰে সহজ সো এনেকুৱা সেন্টেন্স যদি আহে একেবাৰে সহজ সো খালি এবাৰ দেখিলি হৈ গল নিয়ম এনেকুৱা ধৰণৰ নিয়ম নাই খালি বুজিলে হ'ল সেন্টেন্সটো বুজিব পৰাই হ'ল আপোনাৰ যেটো আপুনি সেন্টেন্স যদি বুজিব পাৰে অৰ্থটো যদি ধৰিব পাৰে তেনেহলে আপোনাৰ বাক্যটো পৰিৱৰ্তন কৰিবলৈ সহজ হ'ব আপুনি সেন্টেন্সটো ধৰিব লাগিব কি কোৱা হৈছে সেন্টেন্সটো সো এটো আপোনাৰ বুজি ল'ব লাগিব তেনেহলে আপুনি তো যদি বুজি পায় তেনেহলে আপুনি কৰিবলৈ সহজ হ'ব সেন্টেন্সটো ফাৰ্স্ট বুজি পাব লাগিব অৰ্থটো বুজি পাব লাগিব তেনেহলে কৰিব পাৰিব সো আশা কৰো ভিডিওটো ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব কমেন্ট বক্সত জনাই দিব নেক্সটত কোনোবা ধৰণৰ ভিডিও লাগে বাই বাই